দুধনৈত প্ৰচণ্ড বতাহ বৰষুণ এই প্ৰচণ্ড বতাহ বৰষুণত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত দুধনৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সোমবাৰে নিশা দুধনৈত প্ৰচণ্ড বতাহ বৰষুণ এই প্ৰচণ্ড বতাহ বৰষুণত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত দুধনৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন পেণ্ডেল ভাঙি পৰে ফলত বিহুৰ অনুষ্ঠান বাতিল হয় দুধনৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত হাহাকাৰ বিহুৰ অনুষ্ঠানৰ মাজতে প্ৰচণ্ড বতাহ বৰষুণত বিহুৰ পেণ্ডেল ভাঙি পৰে আৰু বিহুতলীৰ খেলপথাৰত পানী জমা হয় যোৱা নিশা হৈ যোৱা বতাহ বৰষুণৰ ফলত বৰ্তমানেও বিদ্যুৎ বিচ্ছিন্ন হৈ আছে সমগ্ৰ দুধনৈ তথা দাঁতিকাষৰীয়া অঞ্চলত যোৱা নিশা হৈ যোৱা বতাহ বৰষুণৰ ফলত বৰ্তমানেও বিদ্যুৎ বিচ্ছিন্ন হৈ আছে সমগ্ৰ দুধনৈ তথা দাঁতিকাষৰীয়া অঞ্চলত সোমবাৰে নিশা দুধনৈত প্ৰচণ্ড বতাহ বৰষুণ এই প্ৰচণ্ড বতাহ বৰষুণত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত দুধনৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন পেণ্ডেল ভাঙি পৰে ফলত বিহুৰ অনুষ্ঠান বাতিল হয় দুধনৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত হাহাকাৰ বিহুৰ অনুষ্ঠানৰ মাজতে প্ৰচণ্ড বতাহ বৰষুণত বিহুৰ পেণ্ডেল ভাঙি পৰে আৰু বিহুতলীৰ খেলপথাৰত পানী জমা হয় যোৱা নিশা হৈ যোৱা বতাহ বৰষুণৰ ফলত বৰ্তমানেও বিদ্যুতৰ সেৱা বিচ্ছিন্ন হৈ আছে সমগ্ৰ দুধনৈ তথা দাঁতিকাষৰীয়া অঞ্চলত